তো হে গাইজ গুড মৰ্ণিং সকলোকে আৰু আজি আৰু এটা নতুন ভিডিঅ' লৈ পেলাই আকৌ আগবাঢ়ি আহিছোঁ যিহেতু কালি কৈছিলোঁ ফুৰিবলৈ যাম চ' আজি নেক্সট ডে হয় আমি গৈ আছোঁ আৰু এয়া পেকিং চেকিং হৈ গ'ল কাৰ চিটাৰ লৈ ল'লোঁ আৰু এয়া পেকিং আৰু ইফালে আছে তেনেহ'লে চাই থাকক আৰু ক'ত যাওঁ কি কথা চাই থাকিলে গম পাব তেনেহ'লে ব'লক Welcome to Pinky Official. এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এয়া হাই দিছে আদ্ৰিকা ৰাইধে আৰু এয়া আমি গৈ আছোঁ 8টা বজাত আৰু ইয়াত ভুমুৰা ব্ৰিজ দলং চিনিটো পাইছে এয়া আমি পাহাৰলৈ উঠিবলৈ আৰু সাজু হৈছোঁ আৰু গাড়ীখন পাহাৰলৈ গৈ আছে আৰু গম পাইছে চাগে অলপ চলপ আপোনালোকে আমি ক'ত গৈ আছোঁ চাই থাকক ব্লগটো তেতিয়া গম পাব আৰু আমাক সেই সময়তে 1টামান বাজিছিল ভোক লাগিলে চ' আমি ভাবিলোঁ কিবা এটা খাই লওঁ মই ঘৰৰ পৰা পোলাও বনাইছিলোঁ সেয়া খালোঁ এয়া চাওকচোন ইমান ধুনীয়া ভিউ আৰু এয়া মই ইমান কুঁৱলী দেখিছে ইমান ঠাণ্ডা আমি গৈ আছোঁ কৈ দিওঁ বাৰু আমি গৈ আছোঁ অৰুণাচল আৰু এয়া আমি এতিয়া আহিছোঁ টাৰ্নেলত ইমান ঠাণ্ডা ইয়াৰ ভিতৰত যে যাবই নোৱাৰি ইহঁতে যে কেনেকৈ ফটো উঠিছে এইকণত গৈ মোৰ যে এই চিৰিকেইটা ইমান ভয় লাগে এই ভিউ চাওকচোন আমি এটা হেংগিং ব্ৰিজত উঠিছোঁ আৰু এইটো হৈছে নাগ মন্দিৰ তো গাইজ আমি অৰুণাচল গ'লোঁ আৰু এতিয়া অৰুণাচল আহিছোঁ আৰু আহি পেলাই হোম ষ্টেত মানে আছোঁ আৰু ইয়াৰ পৰা ভিউটো ইমান ধুনীয়া নহয় এই জাগাটোৰ নাম কি কয় আমি আছোঁ ধিৰাঙত মাই যি ঠাণ্ডা ইয়াত আপুনি মানে মোজা দি পকাত খোজকাঢ়িলে মানে এনেকুৱা লাগিব যে আপুনি কিবা মানে আপোনাৰ ভৰিৰ তলত কোনোবাই মাৰি দিছে ইমান ঠাণ্ডা বাপ কেনেকৈ যে থাকে ন মানুহ ইয়াত আৰু বহুত ঠাণ্ডাত আহি ভালো লাগিছে আৰু মানে বহুত ঠাণ্ডা মানে অতিপাত আৰু আমি কিমান ফুট ওপৰত আছে জানে কিমানটা পাহাৰৰ ওপৰত 140টা পাহাৰৰ ওপৰত আছোঁ আমি তো গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তেনেহ'লে কালি আৰু এটা ভিডিঅ' আনিম আহিছোঁ বাই বাই